হেল্ল' ফ্ৰেণ্ডছ, কেনে আছে আপোনালোক? আশা কৰোঁ সকলোৱে ভালে আছে। এয়া দেখিছেনে, ৰাতিপুৱাই বোলো কামকেইটা কৰি লওঁ। এয়া আমাৰ টিকলি এটা হেলমেটৰ ভিতৰত সোমাইছে, একদম মই ভয় খাই গ'লোঁ। তাৰপিছতে বাহিৰলৈ ওলাই পেলাই দেখিছোঁ, এয়া চাওক আৱতৰে বগৰী। মই বগৰী কেইটামান পালোঁ, আমাৰ ঘৰৰ গছতে লাগি আছে। এইকেইটা চাওকচোন, কাৰ খাওঁ খাওঁ লাগিছে বাৰু। তাৰপিছতে আজি দেওবাৰ দেখি তেওঁ বজাৰ অকণমান কৰি আনিলে। এয়া চাওক কিমান ধুনীয়া ঢেকীয়া শাক। তেওঁ ক'লে ঢেকীয়া আজি মাছে সৈতে বনাই খুৱাবাচোন। তাৰপিছতে আমাৰ অসমীয়াৰ থলুৱা যি মানে শাক, সেইবোৰ খাবলৈ পালে ভাল লাগে। তেওঁ ক'লে আজি ঔটেঙাই মাছে বনাই দিবা, ঔটেঙা ঢেকীয়া মাছ। তাকে বোলো বনাওঁ আৰু আপোনালোককো দেখাওঁচোন। একদম চিম্পুলত বনাইছোঁ। এয়া মানে একেবাৰে অসমীয়া থলুৱা খাদ্য বুলিকৈ ক'লেও বেয়া নহয় আৰু। তাৰপিছতে এয়া মোৰ বস্তুখিনি ধুনীয়াকৈ কাটি কুটি মোৰ মানুহজনে দিলে। মই বোলো মাছকণ এনেইতো খুব কমেই মানুহে মাছ ফ্ৰাই কৰি নকৰাকেই আগতে বনাই খায় বুলিকৈ কয় দেই। কিন্তু আমাৰ খোৱা অভ্যাস নাই কাৰণে যেনিবা অকণমান মই কেঁচা ভাৱটো আঁতৰাই ভাজি লৈছোঁ। তাৰপিছতে অকণমান মেথি গুটি, জলকীয়া আৰু নহৰু কেইফুটামান দি পেলানি মই ভাজিকণ বনাম আজি। এয়া কাটি কুটি ধুনীয়াকৈ ভাজি লৈছোঁ। ভাজি লোৱাৰ পাছত ঔটেঙাকেইডোখৰ মিহি মিহিকৈ কাটি লোৱা হৈছে। তাৰপিছত দি দিছোঁ ভাজি লোৱাৰ পাছত এয়া ঢেকীয়াকেইডালো ধুনীয়াকৈ দি ল'লোঁ। মই পিছে জুতি লগাই বনাই খুৱামহে, মই পিছে নাখাওঁ, মই ননভেজ নাখাওঁ। সেইটো কাৰণে তেওঁ খাওঁ বুলি কৈছে, বনাইতো দিব লাগিবই। আৰু এনেকুৱাকৈ খাই কোনে ভাল পায় বাৰু জনাবচোন। বিশেষকৈ মানে আমাৰ অসমীয়া থলুৱা খাদ্য মানে সকলোৱে ভাল পায়। আমাৰ অসমীয়াসকলে, বাহিৰৰ সকলেও ভাল পায়। এইটো স্বাস্থ্যৰ কাৰণে খুব বেছি ভাল। তথাপিও বোলো মই এইকেইদিনে বৰ বেছি কিবাকিবি খাই আমনি পাইছোঁ। তাৰপৰা মই বোলো অলপমান কিছুমান ভেজিটেবল বইল কৰি দিওঁ, আজি বইল খামচোন। তাৰপিছতে চটপটি আছিলে মানে জিকা, ভেন্দি, কেইডালমান দাংবডি, তেনেকৈ আৰু এয়া লিকটীয়া গুড় আনিছিলে। লিকটীয়া গুড় খাই মই খুব বেছি ভাল পাওঁ। মই বোলো কাটিম আৰু। তাৰপিছতে এয়া ভাজিকণ ধুনীয়াকৈ ভাজি লোৱাৰ পাছত পানী অকণমান দি উতলালোঁ। এয়া চাওকচোন কি ধুনীয়া হৈছে। মই দেখিয়ে গম পাইছোঁ পাচলিকণ খাবলৈ খুব বেছি সোৱাদ হ'ব। আৰু আপোনালোকৰ খাওঁ খাওঁ লাগিছেনে বাৰু কওকচোন। তাৰপিছতে ঢেকীয়া শাক মই পিছে খুব ভাল পাওঁ খাই। এয়া তেওঁ আনিছিলে, মই ধুনীয়াকৈ ধুই গোটাই ৰ'দত মেলি থৈছোঁ। তাৰপিছতে আমাৰ ৰাইজ হাজিৰ, মানে মাছৰ গোন্ধ পাইছে যে, সেইটো কাৰণে। তাৰপিছতে এয়া হৈ গ'ল আৰু মোৰ ভাগৰ বস্তুখিনি বইল। বইল বুলিকৈ কওঁতে বেয়াও লাগিছে, কিন্তু খাবলৈ মই বহুত ভাল পাওঁ বইল। এয়া মই ধুনীয়াকৈ লৈ ল'লোঁ। তাৰপিছতে মোৰ থালিখন আজি এইখনেই, গম পালেনে? কোনে কোনে খাই ভাল পায় জনাবচোন, বইল এনেকৈ ভেজিটেবল। তাৰপিছতে এয়া মাছৰ জোলকণ চাওকচোন কি ধুনীয়া হৈছে। দেখি খাওঁ খাওঁ লাগিছেনে বাৰু কওক সকলোৰে। দেখিবলৈ হয়তো বৰ এটা মানে শুৱনি নাই হোৱা যদিও মানে কি মছলা তেল কম দি বনোৱা, কিন্তু খাবলৈ খুব বেছি সোৱাদ হৈছে পাই দেই। মানুহজনে খাই পেলানি ক'লে কিন্তু বহুত ধুনীয়া হৈছে। আৰু আজি ভিডিঅ'টো চাই কেনে পালে জনাব। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, লগতে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই।